Hello friend, welcome to my YouTube channel. আজি আমি আহিছো কোচবিহাৰৰ ৰাস চাবলৈ বাছেৰে আহিছো এখন বাছ গাড়ী ভাড়া কৰি আহিছো আপোনালোকে কোচবিহাৰৰ ৰাস দেখিছেনে দেখানে যদি মোৰ ভিডিওটো স্কিপ নকৰাকৈ চাই থাকক এয়া শংকৰদেৱ মধুপুৰ সত্ৰ য'ত ৰাতি থাকিব পাৰি ৰাতি দেৰিকৈ আহিলে বা ক'ৰবাত ফুৰিব আহিলে ইয়াতে থাকিব পাৰি থকাৰ কাৰণে পইচা লয় চাগে ভালকৈ গম পোৱা নাই কিন্তু ইয়াতে থাকিব পাৰি আৰু সত্ৰ হয় এখন আমি ইয়াতে আহিছো এইটো ৰাজভৱন ৰাজবাৰী কি হাই থকা চাবৰ কাৰণে বহুত মানুহে আহে কোচবিহাৰৰ এটা বিশেষ ভৱন আৰু ৰাজভৱন ঘৰবোৰ বনাইছে চাইয়ে ভাল লাগে ইপিনেও চাব পাৰে এনেকৈ মিউজিয়াম চিষ্টেমত কিছুমান বস্তু ৰখা হৈছে ইয়াতে আহিলে চাব পাৰিব আগৰ দিনত কেনেকুৱা কি বস্তু আছিল সেইবিলাক ইয়াতে শ্ব' কৰা আছে অলংকাৰ বা কাপোৰ কানি কেনেকুৱা পিন্ধিছিল সেইবিলাক আছে কোচবিহার রাস শুরু করুন নিজস্ব উদ্যোগ আপনার মধ্যেই আছে দক্ষতা সেটাকে কাজে লাগাই শিল্প আমি আহি পাই গলো মেলা মানে পূজা রাস পূজা এটা বলো কোচবিহারের রাস চাও মন্দিৰ বিচাৰি পোৱাই নাছিলোঁ ফাইনেলি এটা মন্দিৰটো বিচাৰি পালোঁ গেটৰ পৰা ষ্টাৰ্টিং এইটো মূৰ্তি নহয় চাগে কাগজৰ বা কিবা ঘৰ বনাইছে এনেকৈ মূৰ্তি নিচিনা কিন্তু মূৰ্তি নহয় ডাইৰেক্ট চাব
খাই দিলোঁ ফাইনেলি আজি খাই একো বেয়া লগা নাই ভালে লাগিছে একো গমেই নাপায় জুই যে মুখত গৈছে মজা একদম